নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ক্লাছ 9ৰ হাফ ইয়াৰলি এক্সামত 2021ৰ জেনেৰেল ছায়েন্স লখিমপুৰ যোনখন পেপাৰ আহিছে সেইখন পেপাৰখন লৈছোঁ তোমালোকৰ কাৰণে। যিসকলে এক্সাম দিলে তেওঁলোকে গম পায় কি কুৱেশ্যন আহিছিলে জেনেৰেল ছায়েন্সত। যিসকল এক্সাম নাই দিয়া তেওঁলোকৰ কাৰণে সুবিধা হ'ব, যিহেতু সকলো ডিষ্ট্ৰিক্টতে এক্সাম হোৱা নাই এতিয়ালৈকে বৰ্তমান। যিহেতু নৱেম্বৰ মাহৰ ভিতৰতে এক্সাম শেষ কৰিব দিছিলে অৰ্ডাৰ, তোমালোকৰ হেল্প হ'ব। ব'লা কি কুৱেশ্যন আহিছিলে চাই লোৱা তোমালোকে। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু সকলোকে অনুৰোধ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ব'লা আৰম্ভ কৰোঁ।